নমস্কাৰ বন্ধু বান্ধৱীসকল 25টা গুৰুত্বপূৰ্ণ খবৰ লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছো। যদি ভিডিঅটো ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' পাই থকাৰ বাবে এতিয়া পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু শেষত আপোনালোকৰ বাবে এটা ফানি ভিডিঅ' আছে, সেইটোও আপোনালোকে চাব পাৰে। প্ৰথম খবৰটো হৈছে বাংগালুৰুত সোমবাৰৰ পৰা পুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈ সকলোৱে যাব পাৰিব কোনো পাছ নোহোৱাকৈ। এই ঘোষণা বাংগালুৰুৰ আৰক্ষী আয়ুক্তৰ। দেওবাৰে 12 জন BSF জোৱানৰ দেহত ধৰা পৰে COVID-19ৰ উপস্থিতি। এতিয়ালৈকে 58 জনলৈকে BSF জোৱান আক্ৰান্ত হৈছে এই ভাইৰাছত। মধ্যপ্ৰদেশত বৰ্তমানলৈকে 2837 জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। ৰাজ্যখনত নতুনকৈ 49 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি। জম্মু কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন, বালাকট ছেক্টৰত গুলীবৰ্ষণ কৰে পাক সেনাই। দিল্লীত আৰু 427 জনৰ দেহত ধৰা পৰে কৰোনাৰ উপস্থিতি। ৰাজ্যখনত 4549 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। তেলেংগানাত 508 জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্ত সংখ্যা। 21 জন লোক ৰাজ্যখনত সোমবাৰে কৰোনাত আক্ৰান্ত হয়। সোমবাৰে বিহাৰত 13 জন লোকৰ দেহত ধৰা পৰে COVID-19। 516 জনলৈ বৃদ্ধি পাইছে ৰাজ্যখনত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম পালন কৰিব গোৱাই। এই ঘোষণা গোৱাৰ মুখ্যমন্ত্ৰী। সোমবাৰে মহাৰাষ্ট্ৰত COVID-19ত আক্ৰান্ত হৈ 27 জন লোকৰ মৃত্যু। ৰাজ্যখনত 12,978 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজস্থানত আৰু 114 জন লোকৰ দেহত ধৰা পৰে কৰোনাৰ উপস্থিতি। ৰাজ্যখনত বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 2886 জনলৈ বৃদ্ধি। ঝাৰখণ্ডত সোমবাৰে এজন লোকো আক্ৰান্ত হোৱা নাই COVID-19ত। ৰাজ্যখনত 115 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰে শ্ৰমিক স্পেচিয়েল ট্ৰেইন ৰাওনা হয় মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা লক্ষ্যলৈ। ৰেলখনত 977 জন শ্ৰমিকে কৰে যাত্ৰা। জম্মু কাশ্মীৰত হাণ্ডৱাৰাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাবাহিনীৰ অভিযানত নিহত 4 জন ভাৰতীয় সেনা জোৱান। যোৱা 24 ঘণ্টাত গুজৰাটত 374 জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ উপস্থিতি। ৰাজ্যখনত 5428 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ছত্তীশগড়ত বৰ্তমানলৈকে 97 জন লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ উপস্থিতি। কৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত মৃত্যু হৈছে এজন লোকৰ। হাৰিয়ানাত 242 জন লোক বৰ্তমানলৈকে আক্ৰান্ত হৈছে COVID-19ত। ইয়াৰে 245 জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে। 25 জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা কৰিব। 90% বহিৰ পৰীক্ষাৰ কাম সম্পূৰ্ণ, জনালে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে। 14 আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে। 3 মে'লৈ দেশত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 42,505 জনলৈ বৃদ্ধি পাইছে। এই ভাইৰাছত আক্ৰান্ত হৈ দেশত মৃত্যু হৈছে 13,091 জন। ৰাজ্যত যিসকল লোক থুক একাৰ পেলাই আছে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। এই ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। কামৰূপ মহানগৰত সোমবাৰে দিনৰ 12 বজালৈ দোকান নোখোলাৰ আহ্বান। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱাই জনাইছে এই আহ্বান। কৰোনাৰ যুদ্ধলৈ ভাৰতীয় সেনাই জনালে সন্মান। সেনাবাহিনীয়ে কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মী চিকিৎসকৰ প্ৰতি দেখুৱালে এই সন্মান। অসমৰ তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে নতুন নিৰ্দেশনা। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যজুৰি সান্ধ্য আইন কৰা হ'ব জাৰি। কণ্টেইনমেণ্ট জ'নক অতি স্পৰ্শকাতৰ ঘোষণা কেন্দ্ৰৰ। এনে পৰিপ্ৰেক্ষিততে কণ্টেইনমেণ্ট জ'নত নিষিদ্ধ কৰা হৈছে যাতায়াত। সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব এই নিৰ্দেশ। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত আপোনাৰ বাবে থকা ফানি ভিডিঅ'টো এইটো বেণ্ড আছে, গতিকে কোনোবাই যদি মেকআপ নোলোৱাকৈ চিৰিয়েল কৰে আমাৰ আপত্তি নাই, কিন্তু যদি মেকআপ ল'ব খোজে সেইটো পাৰ্লাৰৰ ভিতৰত আহি গ'ল। গতিকে আৰু সেইখিনিত অলপ ৰখিব লাগিব। যদি কোনোবাই পেইণ্টিং নোহোৱাকৈ ল'ব খোজে, পেইণ্টিং কৰে মেকআপ নোহোৱাকৈ কৰিব খোজে, তেতিয়াহ'লে আমাৰ আপত্তি